হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ গোটেই মুখখিনি ধুলোঁ, কাম কৰিলোঁ, ভাত খোৱা নাই, এতিয়ালৈকে ভাত মায়ে বনাইছে আৰু ভাত হ'লে খাম। কিন্তু ভাবিছোঁ এতিয়া কামখিনি কৰি হ'ল যেতিয়া মই আজি অলিম্পিক গেমছৰ ওপৰত অলপখিনি লিখোঁ। এতিয়া বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছৰ বহুতখিনি অলিম্পিক গেমছত সোমাই যাব, যিটো 2024 অলিম্পিকটো হ'ব, ছামাৰ অলিম্পিক। আৰু এইখিনি অলিম্পিকৰ দেখোঁ মই পিছত আপোনালোকক দি দিম। এইখিনি অলিম্পিকৰ নোটছ আধা আধি বনাই থৈছোঁ আৰু ইয়াত আৰু অলপখিনি এড হ'ব আৰু গোটেইখিনি হোৱাৰ পিছত আজি এইখিনি মুখস্থও কৰিম আৰু আপোনালোকক আজি নোটখিনিও দি দিম। এতিয়া মই লুচেন জিকে আৰু NCERT বুকখন আৰু ইউটিউবৰ পৰা কালেক্ট কৰি অলিম্পিকৰ কাৰণে নোটখিনি বনাই আছোঁ, যিখিনি আজি মই পঢ়িম আৰু আজি আপোনালোককো সেই নোটখিনি দি দিম। আৰু মই এইখিনি আজি মুখস্থ কৰিম বুলি ভাবিছোঁ আৰু নোটখিনি লিখি লওঁ প্ৰথমতে, তাৰপিছত আপোনালোকক দি আছোঁ। এইখিনি মই নোটখিনি আজি বনালোঁ অলিম্পিক গেমছৰ ওপৰত। আগত অলপ বনাই থোৱা আছিলে, আজি নেক্সটখিনি বনালোঁ, আধা আধি বনাই থোৱা আছিলে। তাৰপিছত মই এইখিনি আজি বনালোঁ আৰু এইখিনি মই আজি মুখস্থ কৰিম আৰু আপোনালোককো নোটখিনি দি দিছোঁ। মইনো কি লিখিলোঁ। মই এতিয়া অলিম্পিক গেমছৰ বিষয়ে মুখস্থ কৰি লওঁ। মোৰ মাজে মাজে থাকে আৰু কাম চাম কৰি আকৌ এতিয়া মুখস্থ কৰিবলৈ বহিছোঁ। মাজতে থাকে ল'ৰাৰ লগত লাগিব লাগে, আকৌ ভাত পানী বনোৱা সেইটো থাকেই। আৰু এতিয়া মই মুখস্থ কৰি লওঁ। অলিম্পিক গেমছ। অলিম্পিক খেলৰ আৰম্ভণি হৈছিল গ্ৰীচ দেশৰ 764 BC। অলিম্পিক গেমছ প্ৰতি 8 বছৰৰ মূৰে আগষ্ট আৰু ওচৰে পাজৰে অনুষ্ঠিত হয় অলিম্পিক মোৰ মুখস্থ হৈ গ'ল। ইমান বেছি মুখস্থ হৈছে বুলিও ক'ব নোৱাৰোঁ, পাহৰি যাওঁ। যিহেতু ৰিভিজন দিব লাগিব, 3 দিনমান একেলেঠাৰে ৰিভিজন দিব লাগিব। তাৰপিছতে চাগে একেবাৰে মুখস্থ হ'ব বুলি ক'ব পাৰি। মোৰ বিশেষকৈ মেমৰিটো একদম শ্বৰ্ট হয়, পাহৰি থাকোঁ। এতিয়া প্ৰায় সন্ধিয়াই হ'ল আৰু একেবাৰে চাকি ধূপ ধূনা জ্বলাইহে আকৌ পঢ়াত বহিম আৰু একেবাৰে ভাতকেইটা পাতিহে আকৌ পঢ়াত বহিম। আকৌ অকণমান দেৰি পিছত লগ পাই আছোঁ। মই এতিয়া লাৰ্ণ টু স্পীক চেনেলৰ পৰা ৰিজনিং কৰি আছোঁ। আজি ডাইচৰ বিষয়ে অলপ কৰিছোঁ আৰু ডাইচৰ ৰিজনিংখিনি কৰি আছোঁ, লিখিও গৈছোঁ। মোবাইলো ভিডিঅ'টো লগাই থৈছোঁ আৰু মোবাইলত টুকিও গৈছোঁ আৰু এইখিনি নিজে কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু প্ৰশ্নখিনি বনাই লৈছোঁ প্ৰথম। বিশেষকৈ মই লাৰ্ণ টু স্পীক চেনেলৰ পৰাই বেছিকৈ শিৱপ্ৰসাদ কনিকৰ ছাৰৰ পৰাই মই ৰিজনিংখিনি কৰি আছোঁ। বহুত ভালকৈ বুজায় তেওঁ, মই লগালগ বুজি পাওঁ। মই সকলোৰে ভিডিঅ'বোৰ ভালকৈ বুজি নাপাওঁ, কিন্তু তেওঁ যি বুজাই দিয়ে মোৰ মনত একদম ৰৈ যায়। আৰু আজি এইখিনিয়ে কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ